16ৰ পৰা 25 বছৰ বয়স হৈছে সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত দুটা বস্তু আহে জীৱনলৈ। নাম্বাৰ 1 হৈছে প্ৰেম ভালপোৱা আৰু নাম্বাৰ 2 হৈছে কেৰিয়াৰ। এই বয়সৰ সময়ছোৱাত বেছিভাগে এটা ভুল কৰে যে মই প্ৰেমত পৰি যাওঁ। নিজৰ কেৰিয়াৰৰ ওপৰত অলপো ধ্যান নিদিয়ে। সময় বাগৰি গৈ থাকে। কিছু সময়ৰ পাছত তেওঁলোকৰ ভালপোৱাও দূৰ হৈ যায়। কেৰিয়াৰ বনাবলৈ সময় বাচি নাথাকে। এনেকুৱা কৰি কৰি যেতিয়া 25 বছৰ বয়স পাৰ হৈ যায়, ঘৰৰ মানুহে যেতিয়া ছোৱালীজনীৰ বিয়াৰ বাবে যো-জা কৰে, সেই সময়ত ল'ৰাজন জাগি উঠে যে মোৰ কেৰিয়াৰ নাই। সেই সময়ত ভালপোৱাক গালি দিবলৈ আৰম্ভ কৰে, ভুল সিদ্ধান্ত গ্ৰহণ কৰে, মাক দেউতাকক দুখ দিবলৈ আৰম্ভ কৰে। আপোনাৰ ভৱিষ্যত সেই ল'ৰাজন বা ছোৱালীজনীৰ লগত তেওঁ আপোনাক ভাল ভৱিষ্যত দিব পাৰিবনে বা পাৰিব নেকি? কেৱল প্ৰেম কৰি থাকিলে নহ'ব। প্ৰতিজন মা দেউতাই নিজৰ সন্তানৰ কাৰণে সুৰক্ষিত ভৱিষ্যত বিচাৰে। এনেকুৱা ভবাটো কোনো ভুল নহয়। আপুনি জীৱনত যাক ভাল পায়, তেওঁক পাব বিচাৰে, তেতিয়াহ'লে এটা ভাল আৰু ডাঙৰ কেৰিয়াৰ বনাওক, যাতে তেওঁৰ মা দেউতাই আপোনাক ৰিজেক্ট কৰাৰ আগত 1000 বাৰ ভাবিব লগা হয়। মানি লওক আপুনি এজন IAS অধিকাৰী হৈ গ'ল। সেই সময়ত আপুনি যিকোনো ল'ৰা বা ছোৱালীৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ লৈ যায়, তেতিয়া আপোনাক ৰিজেক্ট কৰিবলৈ 1000 বাৰ ভাবিব। সেই সময়ত মানুহে জাতি ধৰ্ম সকলো পাহৰি যাব। আপুনি যদি এতিয়া কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়া ভৱিষ্যতে আপোনাৰ ভাল পোৱাও আপোনাৰ লগত থাকিব। আপোনাৰ ওচৰত টকা পইচাৰ অভাৱ নহ'ব। আপুনি এটা ভাল জীৱন লৈ জীয়াই থাকিব পাৰিব। আপোনাৰ মা দেউতা সুখত থাকিব। সকলো ঠাইতে আপোনাৰ সন্মান থাকিব। এতিয়া যদি আপুনি কেৱল প্ৰেম কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ভাল পোৱাও দূৰ হৈ যাব। আপোনাৰ ওচৰত না টকা থাকিব, না আপুনি মা দেউতাক সুখত ৰাখিব পাৰিব। আহিবলগীয়া 50 বছৰলৈকে আপুনি কান্দি থাকিব লাগিব আৰু ভাগ্যক দুখ দিব। মোৰ টকা নাই, মই দুখীয়া, মোৰ ভাগ্য বেয়া। আপোনাৰ কোনো ভাগ্য বেয়া নহয়। যেতিয়া কেৰিয়াৰ বনোৱা সময় আছিল, আপুনি ফূৰ্তি কৰি আছিল। কেৰিয়াৰৰ কথা অলপো নাভাবিলে ভৱিষ্যতে আপুনি যি বিচাৰে সেইটোৱে পাব। মাত্ৰ কেৰিয়াৰ বনাই লওক। আপোনাৰ পাৰ্টনাৰকো কেৰিয়াৰ বনাবলৈ মটিভেট কৰক। ভৱিষ্যতে দুয়ো যাতে একেলগে থাকিব পাৰে। ভালপোৱা আৰু কেৰিয়াৰ দুয়োটাকে ধ্যান দিয়ক। কেৱল এটাৰ কাৰণে অন্ধ নহ'ব। কেৰিয়াৰ নহ'লে আপুনি জীৱনত সকলো বস্তুৰ কাৰণে কান্দিব লাগিব। যদি আপুনি দুখীয়া হয়, ফেমিলি বেকগ্ৰাউণ্ড ভাল নহয়, তেতিয়াহ'লে এই সকলোবোৰ ঠিক কৰাৰ দায়িত্ব কেৱল আপোনাৰ। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।